পাপা ব'লা আকৌ যাব লাগে। ৰচোন মনো যাওঁ যাওঁ কৰি থাকিবিচোন। এইকেইটাও এতিয়ালৈকে অহা নাই। পাপা আৰু কোনোবাই যাব নেকি মানুহ? যাবতো নকৌ। কোন কোন যাব পাপা? এই যাব দেখিবি নহয় গ'লে। হেল্ল' ঘৰত আছো আকৌ। মই আকৌ ঘৰত চোতালত গৈ আপোনালোকলৈ বাট চাই আছো আহিব বুলি। আপোনালোকে সেইখনৰ ওচৰতে ৰৈ আছো মানে। ঠিক আছে মই গৈ আছো। বেটা যাব লাগে। ব'লা পাপা, ময়ো থাকিবলৈ মন নাই যোৱা, যাওঁ যাওঁ লাগিছে। প্ৰথমবাৰ হেলিকপ্টাৰ উঠিম ন? অলপ মজা লাগিব উঠি। গছৰ ওপৰে ওপৰে যাম। দুটাই বিচনাত বহিম দেই। পিছে দিয়ে বহিম দুটাই। ধুনীয়া। কিহলৈ শকত? পেটুৱাই ক'ৰ পৰা পালে ইমান পইচা হেলিকপ্টাৰ লৈ আহিলে যে? শকত, পেটুৱাৰ কথাটো গম নাপাওঁ নেকি আজিলৈকে? নেপাওঁ নহয়। সি আজিকালি মুকেশ আম্বানীৰ লগত থাকে। এইখন মুকেশ আম্বানী হেলিকপ্টাৰ হয়। হয় নেকি? পিছে আম্বানীক কেনেকৈ লগ পালে সি? সি মুম্বাই গৈছিলে আকৌ, মুম্বাইত কাম কৰিবলৈ। তাতে আম্বানীক লগ পালে। ইও পেটুৱা দুই পেটুৱা ভাই আৰু হেলিকপ্টাৰ লৈ গুচি আহিলে। ময়ো মুম্বাই যাব লাগিব। সকলো আজিলৈকে গুৱাহাটীলৈকে গৈ নাই পোৱা আৰু মুম্বাই যোৱাৰ কথা কৈছ। আবে তহঁতকেইটা মোক হাঁহিব নালাগে দে। মই পেটুৱাদাৰ লগত মুম্বাই যাম আৰু মোক পেটুৱাদাই লৈ যাম কৈছে। যাবি দুটাই, তইও যাবি। হেলিকপ্টাৰখন লৈ আহিবি আমালৈ। তহঁতকেইটা মানে ৰেডি হৈ আছ? আমি আমনিয়ে লাগি গৈছে গৈ। আৰে ঘটো, তইতো আমাৰ লগতে আছিলি, তাত তোক কেনেকৈ পালি গৈ তই পেটুৱাৰ লগত? ভলকা বৰ্তা আমাৰ পিছফালে আছ, চাই লোৱা। আবে চালি, এয়া মই কি দেখিছো। ইহঁত দুটা দেখিবলৈচোন একে লাগিছে। ভূত হ'ব পাৰে, ভূত। আবে শকতদা, ইহঁত দুটা ভূত নহয়, জৰুৱা হয়, জৰুৱা ভাই। শকত, ইহঁত দুটা মোৰে লোৱা হয়। ব'লা ইয়াতে যাব লাগে। শকত, কি ভাবি আছে? ব'ল আকৌ, ভিতৰত সোমাব লাগে। এয়া কি হ'ল? হেলিকপ্টাৰখন আগলৈ নাই যোৱা যেন। ফিউল খতম হোৱা নাইতো। বৰ ডাঙৰ কথা হৈ গ'ল নহয়। ইহঁত গালক কৈ দিলোঁ চিঙা চুঙাই লাগিব। এটা কাম কৰোঁ, ঘৰলৈ নমাই দিওঁ। পেটুৱা, কি হ'ল বে? হেলিকপ্টাৰ ৰাখি দিলে। ইমানো ওপৰৰ পৰা ঘূৰি ফুৰিলি, তললৈ যা আকৌ। জংঘলৰ জেগাবিলাক চাই আহোঁ আকৌ। তললৈ চোৱা, কি ধুনীয়া দলং এখন আছে চোৱা। ইমান সুন্দৰ জেগা। হিলৰ পাহাৰ। পেটুৱা, এতিয়া কি কৰিম বুলি ভাবিছো? আবে শকত, ইমান ধুনীয়া জেগাত যাৱাই দিছো। যোৱা চাই আগৈ। ঘটিলো, ব'লা সেইপিনে যাওঁ। ব'লা সেইপিনে কি আছে চাই আহোঁগৈ। তহঁতকেইটা ৰৈ দিয়া, ময়ো গৈছো। শকত, ইয়াত ৰৈ থাকিলেনো কি হ'ব? আমিতো জেগাবিলাক চাবলৈ আহিছো না। ব'লা জংঘলৰ ভিতৰতে সোমাই যাওঁ, কি আছে চাই আগৈ। পেটুৱা, তই নাযাওঁ নেকি? যাম, কিয় নাযাম? তুমি আগত গৈ থাকাচোন। হেলিকপ্টাৰখনৰ ফিউলো খতম হোৱা নাই। কিহৰ কাৰণে নাই চলোৱা? ইঞ্জিনতে প্ৰব্লেম হৈছে নেকি? চেক কৰি চাওঁচোন। ইলাৱতী জীয়েকক পতাব পৰাহেঁতেন হেলিকপ্টাৰত উঠাই লৈ ডাইৰেক্ট ডুবাই গ'লো হয়। কিয় কাৰণে মোক পচন্দ কৰা নাই সি? বুজা, মই কি বেয়া মোক পচন্দ নকৰ? খিতকাই, আবে এইটো আকৌ কোন? মোক চিঙুৱাই আছে। খিতকাই, ইহঁতৰ পৰা কিবা কথা এটা ভাবি থাকিব নোৱাৰি। বাহিৰৰ পৰা চিঙুৱাই থাকিব নালাগে, ভিতৰলৈকে সোমাই আহা। পিতু, কি হৈছে? অকল যে চিঙা চিঙুই কৰি থাক, ভালকৈ কথা এটা ভাবিব নাই। সেই নহয়, ভিতৰতে পেটুৱা খোৱা হেলিকপ্টাৰখন লৈ ফুৰিবলৈ গৈছে। কোন গৈছে? শকত বৰ্তা, ডাইলগীয়া খোৱা আৰু জোৱা ভাই দুটা গৈছে। ক'ত গৈছে ইহঁতকেইটা? শ্বিলং পাহাৰলৈ। মোৰতো বহুত টেনচনে হৈছে। এপাকমান ঘূৰি দিলে মনটো ফ্ৰী হৈ যাব। ব'লা পিতু, ফুৰি আহোঁগৈ।
জংঘলত অকল গছেই গছ ঐ গুদু হা জংঘলত গছ থকাৰ কাৰণেতো জংঘল হৈছে আৰে মইনো কি ক'লো তোক পলাব লাগে ঐ ইয়াৰ পৰা কিন্তু বস্তু চায়ে যাওঁ আপে এইটো ডাইনেছৰ হয় ডাইনছ ইমান ডাঙৰ শকত পলা আমি জেগাবিলাক চাবলৈহে আহিছিলো পালে ডাইনছৰ ঐ দুদু মই নোৱাৰিছো দৌৰোতে বৰ বেয়া বিষাইছে ভৰিকেইটা কঁকালটো বৰ বেয়া বিষাইছো পিছলৈকে ঘূৰি চাওঁ সেইডাল আহিছে না আমাৰ পিছে অহা নাই এতিয়া নদলিও হ'ব আৰামত গৈ থাকোঁ খোজকাঢ়ি মাটিখিনি কমিছে ভূমিকম্প আবে ভূমিকম্প নহয় এইটো ডাইনেছৰ হেলিকপ্টাৰখনৰ ওচৰত মানুহ এটা নাই সিহঁতে চব হাবি ফালে ফুৰিবলৈ গৈছে ব'লা বিচাৰি যাওঁ অকতে যে থাকি আহিল এই ডাইনছৰটোৱে ইয়াক খাই পেলালে হ'ব পাৰে আবে গোটেই পৃথিৱীখন হিলি গৈছে ভূমিকম্প আহিলে এই ভূমিকম্প নহয় ডাইনছৰ গুটু বহুত টাইম হৈ গ'ল যাব লাগে ইয়াৰ পৰা ইমান দেৰিলৈকে হাবিত থকাটো ভাল নহয় এইটো হয় সেই নহয় শকতা আৰু দাইলকেইটা এতিয়ালৈকে অহা নাই যে এই সিহঁতকেইটা আহি থাকিব ব'ল আমি গৈ থাকোঁ ইহঁত দুটাই গছৰ তলত বহি কিবা কিবি খাই আছে আৰে কি আহিলে গোটেই জংঘল হেৰি কৰিছে আমিও হিলি গৈছো এই ভূমিকম্প বৰ বেয়া হিলাই দিলে আমাক ইয়াৰ জয় থকাটো ভাল নহয় যাব লাগে এইটো নিশ্চয় ডাঙৰ জন্তু হয় কি জন্তু হ'ব পাৰে আপে এইটো ডাইনছৰ ভাগো